আজি আমচৈ গছপৰা হাইস্কুল খেলপথাৰত অসম গৌৰৱ ভূপেন হাজৰিকাদেৱৰ ৯৩ সংখ্যক জন্মবাৰ্ষিকৰ লগত সংগতি ৰাখি অসম গ্ৰামীণ জীৱিকাৰ অধীনত আমচৈ CLF সংগঠনৰ উদ্যোগত সংগঠনৰ দ্বিতীয় বাৰ্ষিকী অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত আৰম্ভণিতে আমচৈ হাটবৰ কমাৰগাঁও চাপৰমুখ গাঁও পঞ্চায়তৰ অধীনৰ গ্ৰাম্য সংগঠনৰ সদস্যসকলে এটি বাৰেবৰণীয়া শোভাযাত্ৰা উলিয়ায়। উক্ত অনুষ্ঠানত বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে। দিনজোৰা কাৰ্যসূচীৰে এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে। আজি আমি আমাৰ US ক্লাষ্টাৰৰ আমচৈ হাটবৰ কমাৰগাঁও চাপৰমুখ এই চাৰিটা পঞ্চায়ত লগ লাগি আমি যোৱা 17 চনৰ 8 ছেপ্টেম্বৰত আমি এই সংগঠনটো আমি গঠন কৰা হৈছিল। তাৰপিছত আমি যোৱা বছৰ প্ৰথম বাৰ্ষিক হিচাপে আমাৰ 8 ছেপ্টেম্বৰ 2018 চনত আমি আমচৈ গাঁও পঞ্চায়তৰ ৰাজহুৱা প্ৰাংগণতে আমি অনুষ্ঠিত কৰিছিলোঁ। এতিয়া আপোনালোক ৰাইজক জানাবলৈ পাই সুখী হৈছোঁ। আমি অলপ ব্যতিক্ৰম হিচাপে এই বছৰ দ্বিতীয় বাৰ্ষিক হিচাপে হাটবৰ গাঁও পঞ্চায়তৰ গছপৰা হাইস্কুল ফিল্ডত প্ৰাংগণত আমি আপোনালোকৰ ওচৰত দ্বিতীয় বাৰ্ষিক হিচাপে অনুষ্ঠিত কৰিবলৈ সাজু হৈছোঁ। আৰু লগতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ এই 8 ছেপ্টেম্বৰটো আমি বহুত সৌভাগ্যৱান মহিলাসকল, কাৰণ আমাৰ অনুষ্ঠানটো স্থাপিত ডেটটোৰ লগত আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰো জন্মদিন হিচাপে আমি পালন কৰি আহিছোঁ। আৰু ডক্টৰ ভূপেন হাজৰিকাৰ আজি আমাৰ ৰহাৰ পৰা সুদৰ্শন কুমাৰ, আছাম প্ৰাইম।